বিয়া খাই মানে ওলাই আহিলোঁ আৰু এতিয়া আমি বিয়া খাই হেল্ল' গাইজ গুড মৰ্ণিং আজি একদম মৰ্ণিঙতে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বুলি ভাবিলোঁ আৰু বহুত দিনৰ মূৰত আজি ভ্লগ এটা বনাইছোঁ আৰু এয়া দেখিছোঁ নে কি হৈ গৈছে মোৰ মানে কি জানো উঠিছে একদম ৰাতি বৰলিন লগাই হ'লোঁ আৰু ৰাতিপুৱা দেখিছোঁ ইয়াত এটা গুটি ইমান বিষাইছে কি যে মানে ওলাই থাকে নহয় গমেই নাপাওঁ মানে এই ভাল হয় এই মানে ওলাই থাকে ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ পুনৰ এটি অন্য এটা ভিডিঅ'লৈ তো এয়া ৰাতিপুৱাই এফালে বেটা স্কুল যাবৰ কাৰণে ৰৈ আছে কি কয় স্কুলৰ মানে যিজন ল'ৰাই লৈ যায়হি তেওঁ আহি পোৱাহি নাই তো ইয়াতে অলপ ভাবিলোঁ ৰাতিপুৱাই ষ্টাৰ্ট কৰি দিওঁ মৰ্ণিং মানে যিখিনি টাইমত গোটেইখিনি শুই থাকে নহয় একদম মানে উঠিব লাগে ইমান বেয়া লাগে নহয় ভাবোঁ আমিও যদি এনেকৈ শুই থাকিব পাৰোঁ কিন্তু কি কৰিব স্কুলৰ কাৰণে উপায় নাই তো উঠিবই লাগিব একদম আজিতো বহুত কমটি কুঁৱলী একদম মানে এইকেইদিন ইমান তামাম মানে কুঁৱলী পৰি আছিলে নহয় ৰাতিপুৱা মানে উঠি আহিলেও একো দেখিয়ে পোৱা নাযায় তো আজি কুঁৱলী বহুত কম আৰু কি কয় ঠাণ্ডাটো অলপমান কমিছে বাৰু কিন্তু তথাপিও ৰাতিপুৱাখিনি সময়ত অকণমান ঠাণ্ডা পৰে দিনতহে গম পোৱা নাযায় আৰু এফালে ৰুমতে আহি চাহ কাপ খাই ল'লোঁ যিহেতু মানে ব্ৰাছটো কৰি যদি লগে চাহটো নাখাওঁ নহয় একদম মানে পেট চেট লগে পকাই যায় মোৰ সেইটো কাৰণে একদম চাহটো খাই মেলি এতিয়া এফালে যাব লাগে তো এতিয়া ৰেডি হ'ব লাগে তো এইফালে চাওক মই ৰেডি হৈ গ'লোঁ আৰু এতিয়া যাওঁ অলপ ওলাই মেলি যাওঁ মানে ওচৰতে টেইলাৰ এখন আছে তাতে অলপ গৈ কি কয় কিবাকিবি চিলাবলৈ যাওঁ আৰু মাজে মাজে তো এতিয়া তালৈ যাওঁ তাত গৈ পাই আপোনালোকক দেখুৱাম এয়া চাওক মানে কি কয় ভণ্টি এজনীক লগ পালোঁ ন তো তাইৰ স্কুটিতে উঠি গ'লোঁ কিমানো নিজৰ স্কুটি চলাই আমনি লাগি গৈছে তো তাইৰ লগতে উঠি গৈছোঁ এতিয়া পামগৈ আৰু আজি মানে এখন বিয়া আছে তুলনি বিয়া ঘৰৰে হয় তো সেইকাৰণে ভাবিলোঁ দহিকে চাদৰখন মানে দহি বাতি লওঁ দহি বাতি ক্লিয়াৰ কৰি লওঁ চাদৰখন যিহেতু মই আগতে এবাৰ পিন্ধিছোঁ কিন্তু দহি বটা নাছিলোঁ কিন্তু এবাৰ ভাবিছোঁ দহি চহি বাতি মেলি পিন্ধি যাওঁ বুলি তো এতিয়া দহি বাতিবৰ কাৰণে মই ৰেডি কৰিছোঁ চাদৰখনত আৰু মানে দহিবিলাক কি হয় জানেনে এনেকৈ নেচাকৈ আনিলে মানে ভাল আৰু বেছিও পোৱা যায় আৰু এনেকৈ নেচাকৈ আনিলে আপোনালোকে কমেও দুখন চাদৰ ধুনীয়াকৈ ওলাই যায় আৰু মোৰ মানে বহুত দিনৰ পৰা সোমাই আছিলে যে সেইকাৰণে পৰা জট লাগি আছিলে এইবোৰ ঠিক কৰোঁতে মানে মোৰ 5 মিনিটমান সময় লাগিয়ে গ'ল আপোনালোকক দহি বটা দেখুৱাব নোৱাৰিলোৱে আৰু এইফালে মোৰ চাদৰৰ দহি বটা হৈ গ'ল আৰু দহিখিনি একেবাৰে ক্লিয়াৰ কৰি মেলি আপোনাক দেখুৱাইছোঁ তো কেনেকুৱা লাগিছে দহিখিনি জনাব নাপাহৰিব দেই এয়া দেখিছে নহয় নিজৰ গিফ্ট প্ৰেজেণ্ট নিজে কি কয় পেকিং কৰি ল'ব লগা হৈছে এনেকুৱা দোকানী কাষ্টমাৰকে উল্টাই পেকিং কৰোৱায় এই বাজনী মানে কি জানেনে দোকান আছে নিজৰে কিন্তু পেকিং কৰিব হ'লে জানে কিন্তু ইমান পাৰফেক্ট কৰিব নাজানে চ' মানে কি কৈছে মোকে নিজকে পেকিং কৰি ল'ব দিছে তো ময়ো ভালকৈ নাজানো কিন্তু উপায় নাই এতিয়া কি কৰিম ন মানে মেইন দোকানী যদি নোৱাৰে তেনেহ'লে মইতো ভালকৈ পেকিং কৰি নিবই লাগিব তো পেকিংটো কৰিবলৈ ট্ৰাই কৰিলোঁ জনাই নজনাই মানে যেনেকৈ পাৰিছোঁ মুঠতে টেপটো লগাই গৈছোঁ আৰু তো ইমানো বেয়া হোৱা নাই ঠিকেই হৈছে পিছলৈ ময়ো এনেকৈ দোকান এখন খুলিব পাৰিম বুলি আশা থাকিল ফাইনেলি মোৰ প্ৰেজেণ্ট পেকিং হৈ গ'ল আৰু এতিয়া ওলামগৈ আৰু বিয়ালৈ আৰু এইফালে চাওক একদম ফাউণ্ডেশ্যন মানে থপি মেলি আহিছোঁ একদম বৰ ধুনীয়াজনী দেখিছে এনেকৈতো অথনি বা বান্দৰীৰ নিচিনা লাগি আছিলে মেকআপৰ বাহাদুৰ এনেকুৱাই আৰু নহয়নে বাৰু তো গাইজ ওলাই আহিলোঁ আৰু ঘৰত ভিডিঅ' বনাবলৈ নহ'ল তো ৰাস্তাতে বনাই দিছোঁ তো এতিয়া ওলাই গৈ লওঁ 5 মিনিট আকৌ দেখামগৈ তো চাই থাকিব আৰু এইফালে আহি গ'লোঁ বিয়া ঘৰলৈ কিন্তু ইমান দেৰি হোৱা নাছিলে কইনা সজোৱাই নাছিলে এতিয়া সজাই আছেহে চাগে নেকি আমি ভাবিছিলোঁ বহুত দেৰি হৈ গৈছে বুলি সোনকালে আহিছোঁ কিন্তু এফালে মানে মানুহ আহিছেহে এতিয়া আৰু এইফালে আহি গ'লোঁ খানাটো খাবলৈ বিয়াৰ খানা বুলি ক'লে এনেও বহুত টেষ্টি লাগে আৰু বিয়ালৈ আহিছোঁ খানা নোখোৱাকৈ তো কেতিয়াও যাব নোৱাৰে তো ভ্লগটো মোৰ মানে ক্লিয়াৰ নহ'ব যদি আপোনাক খানা খোৱাটো নেদেখাওঁ তো এইফালে আমি খানাটো খাবলৈ আহিলোঁ আৰু শেষত ধুনীয়া কইনাজনীৰ লগত ফটোকপি দিলোঁ আৰু আজিৰ ভিডিঅ'টি ইমানতে সমাপ্ত কৰি নেক্সট ভিডিঅ' পোৱালৈ আজিলৈ বাই বাই